নমস্কাৰ এই মোৰ জনাইছে এটা ব্ৰেকিং নিউজ ইতিমধ্যে জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আন এটা তথ্য প্ৰকাশ কৰিছে সিবিআই লাভলিনা কাটিয়াৰ নেতৃত্বত যি 8জনীয়া দল আছিল সেই 8জনীয়া দলে জুনমণিৰ ঘটনাৰ তদন্ত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে আৰু তাৰ মাজতে আজিৰ দিনটোতে আৰু আন এটা তথ্য লাভ কৰিছে সিবিআই জানিব পৰা মতে সিবিআই তথ্য লাভ কৰিছে জুনমণিয়ে মৃত্যুৰ পূৰ্বে আইফোন ক্ৰয় কৰিছিল আৰু লগতে তেওঁৰ বেংক একাউণ্টৰ তথ্য লাভ কৰিছে সিবিআই বুলি জানিব পৰা গৈছে আৰু লগতে আন বহুতো তথ্য লাভৰ বাবে ইতিমধ্যে সিবিআই তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ৰাজ্য কঁপাই যোৱা জুনমণি ৰাভাৰ মৃত্যুক লৈ এবাৰ ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ মাজতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে জুনমণিৰ ঘটনা 1.5 মাহ হৈ গ'ল কিন্তু এতিয়া জুনমণিৰ ঘটনাৰ তদন্ত কি হ'ল এতিয়া জুনমণিৰ তদন্ত স্তব্ধ হৈ পৰিল নেকি ক'ত হেৰাই গ'ল নেকি এই বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে লগতে দেখিবলৈ পোৱা গৈছে যে সিবিআই কেইবাটাও ক্লু লাভ কৰিছে ইতিমধ্যে বেংকৰ দুগৰাকী কৰ্মচাৰীক জেৰা অব্যাহত ৰাখিছে সিবিআইৰ দলে আৰু লগতে সিবিআই আন বহুতো তথ্য লাভ কৰিছে ইতিমধ্যে জনাইছে এটা ব্ৰেকিং নিউজ জুনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বে জানিব পৰা গৈছে যে তেখেতে এখন আইফোন মোবাইল ক্ৰয় কৰিছে এই মোৰ জনাইছে এটা ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্য কঁপাই যোৱা জুনমণি ৰাভাৰ মৃত্যুক লৈ ৰাজ্যৰ বিভিন্ন মহলত বিভিন্নজনে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে যে জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনা তদন্ত এতিয়া কি হ'ল থামি গ'ল কিয় জুনমণি ৰাভাৰ মৃত্যুৰ আৱজ্যোতি ৰাভা ক'ত গ'ল ইতিমধ্যে সিবিআইৰ দলে জুনমণি ৰাভাৰ য'ত যি বেংকত টকা জমা ৰাখিছিল সেই বেংকৰ দুজন কৰ্মচাৰীক ইতিমধ্যে সিবিআইৰ দলে জেৰা অব্যাহত ৰাখিছে আৰু জানিব পৰা গৈছে যে সিবিআইৰ দলে আন কেইটামান বহুতো তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে